2023 বৰ্ষত অসম চৰকাৰৰ তৰফৰ পৰা পোৱা সৰ্বোচ্চ বঁটাসমূহ হ'ল অসম বৈভৱ বঁটা, অসম সৌৰভ বঁটা আৰু অসম গৌৰৱ বঁটাপ্ৰাপ্ত ব্যক্তিসকল তলত নাম সহকাৰে উল্লেখ কৰা হ'ল। নিশ্চয় ভিডিঅ'টো শেষলৈ চাব। যে অসম বৈভৱ বঁটা 2023 লাভ কৰিছে ডাক্তৰ তপন শইকীয়া ছাৰে। যোৱাবেলি 2022 লাভ কৰিছিলে ৰতন টাটা ছাৰে। নেক্সট অসম সৌৰভ বঁটাপ্ৰাপ্ত ব্যক্তিসকল হ'ল শ্ৰী কৃষ্ণ ৰয়, তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক হিচাপে অসম সৌৰভ বঁটা লাভ কৰিছে। 2 নম্বৰতে শ্ৰী গিলবাৰ্টছন চাংমা, প্ৰাক্তন ফুটবলাৰ হিচাপে অসম সৌৰভ বঁটা লাভ কৰিছে। নেক্সট শ্ৰীমতী নয়নমণি শইকীয়া, লন বল খেলুৱৈ হিচাপে অসম সৌৰভ বঁটা লাভ কৰিছে আৰু নয়নমণি শইকীয়াই কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছে আৰু 2022 বৰ্ষত তেওঁ অৰ্জুন বঁটা লাভ কৰিছে। লগতে অসম চৰকাৰৰ তৰফৰ পৰা DSP পদলৈ উন্নীত হৈছে। নেক্সট ডক্টৰ বিনয় কুমাৰ শইকীয়া, অধ্যক্ষ বিজ্ঞানী, যোৰহাট। নেক্সট ডাক্তৰ শশীধৰ ফুকন, স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক, যোৰহাট, তেওঁ লাভ কৰিছে অসম সৌৰভ বঁটা। অসম সৌৰভ বঁটা মুঠ 5 জনেই আছিলে। এতিয়া অসম গৌৰৱ বঁটাপ্ৰাপ্ত অসম চৰকাৰৰ তৰফৰ পৰা পোৱা ব্যক্তিসকল হ'ল শ্ৰীমতী ধীতিমালা ডেকা, শ্মশান বন্ধু হিচাপে তেওঁ লাভ কৰিছে অসম গৌৰৱ বঁটা। শ্ৰী দেৱজিৎ বৰ্মন, প্ৰগতিশীল মীনপালক হিচাপে তেওঁ লাভ কৰিছে অসম গৌৰৱ বঁটা। শ্ৰী ৰুস্তম বসুমতাৰী, তেওঁ লাভ কৰিছে পৰিৱেশ সংৰক্ষণ হিচাপে তেওঁ অসম গৌৰৱ বঁটা লাভ কৰিছে। শ্ৰী মাঞ্জেলা, তেওঁ লাভ কৰিছে পৰিচালন সঞ্চালক হিচাপে তেওঁ অসম চৰকাৰৰ তৰফৰ পৰা অসম গৌৰৱ বঁটা লাভ কৰিছে। শ্ৰী বিনন্দ হাতী বৰুৱা, তেওঁ পক্ষী প্ৰেমী হিচাপে লাভ কৰিছে অসম গৌৰৱ বঁটা। শ্ৰী অতুল চন্দ্ৰ বৰুৱা, প্ৰাক্তন সেনা বিষয়া হিচাপে অসম গৌৰৱ বঁটা অসম চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছে। নেক্সট শ্ৰীমতী কল্যাণী ৰাজবংশী, তেওঁ অসম চৰকাৰৰ তৰফৰ পৰা সমাজকৰ্মী হিচাপে অসম গৌৰৱ বঁটা লাভ কৰিছে। শ্ৰীমতী শীলা গোৱালা, এজন আশাকৰ্মী হিচাপে তেওঁ অসম গৌৰৱ বঁটা লাভ কৰিছে। ডক্টৰ যোগেশ দেউৰী, ৰেচম শিল্প বিশেষজ্ঞ হিচাপে তেওঁ অসম গৌৰৱ বঁটা লাভ কৰিছে। ডক্টৰ পংকজলাল গগৈ, হাঁহ কুকুৰা উদ্যোগী হিচাপে লাভ কৰিছে অসম গৌৰৱ বঁটা। শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী, প্ৰগতিশীল কৃষক হিচাপে অসম গৌৰৱ বঁটা লাভ কৰিছে। শ্ৰী মানথাংমাৰ, মাটি কঁঠাল ৰপ্তানিকৰ্তা হিচাপে তেওঁ লাভ কৰিছে অসম গৌৰৱ বঁটা। ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা, উদ্যান শস্যবিদ হিচাপে তেওঁ অসম চৰকাৰৰ তৰফৰ পৰা অসম গৌৰৱ বঁটা লাভ কৰিছে। শ্ৰী দয়াল গোস্বামী, তেওঁ সত্ৰীয়া সাংস্কৃতিক সাধক মুখা শিল্প হিচাপে লাভ কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা অসম গৌৰৱ বঁটা। আৰু মাজুলীক মুখা শিল্পৰ একমাত্ৰ স্থান হিচাপেও জনা যায়। ডাক্তৰ ইফতিকাৰ আহমেদ, এইডছ সজাগতা কৰ্মী হিচাপে তেওঁ লাভ কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা অসম গৌৰৱ বঁটা। যে অসম চৰকাৰৰ পৰা প্ৰদান কৰা অসম বৈভৱ বঁটা, অসম সৌৰভ বঁটা আৰু অসম গৌৰৱ বঁটা প্ৰাপ্ত ব্যক্তিসকল এইকেইজনেই আছিলে 2023 বৰ্ষত। নিশ্চয় ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো আগবঢ়াই লৈ যাব বন্ধুসকল। আগন্তুক আহি থকা এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে মোৰ চেনেলটো চাব আৰু লাইক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ বন্ধুসকল। নিশ্চয় ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব বুলি আশা থাকিল।